আজি আমি আলোচনা কৰিম এগৰাকী বিবাহিতা নাৰীৰ সেন্দুৰৰ মাহাত্ম্যতা কি। ভিডিঅ'টোত আলোচনা কৰা কথাখিনি যদি আপুনি ভালদৰে বুজি লৈ অনুকৰণ কৰে আপোনাৰ ঘৰখনলৈ এটা ভাল পৰিৱৰ্তন অহাটো নিশ্চিত। 5টা পইণ্টত মই এই কথাখিনি বৰ্ণনা কৰিবলৈ আগবাঢ়িছোঁ। নম্বৰ 1, ভাৰতীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস অনুসৰি সেন্দুৰ হৈছে এগৰাকী বিবাহিতা সুমংগলা নাৰীৰ প্ৰতীক, যিয়ে পোনপটীয়াকৈ কয় যে তেওঁৰ স্বামী জীৱিত আৰু তেখেতৰ আয়ুস ৰেখা পত্নীয়ে শিৰত পৰিধান কৰা সেন্দুৰৰ বাবেই সুৰক্ষিত। মানে যিগৰাকী বিবাহিতা নাৰীয়ে একচিত্তে নিজৰ স্বামীক চিন্তি সদায় শিৰত সেন্দুৰ ধাৰণ কৰে, তেওঁৰ স্বামীৰ অকাল মৃত্যু অসম্ভৱ। কেৱল শিৰত সেন্দুৰ ল'ব লাগে বুলি ল'লেই নহ'ব, অতিক পৰমেশ্বৰূপে মানি লৈ পবিত্ৰ ভাৱেৰে সেই সেন্দুৰ ল'ব লাগিব। সেন্দুৰ লওঁতে আপোনাৰ মনত জাগৃত হোৱা ভাৱটোৱে নিৰ্ধাৰণ কৰিব আপোনাৰ তেখেতৰ সময়সীমা কিমান এই পৃথিৱীত। বিবাহৰ ঠিক পিছতেই যে বহু পুৰুষ অকাল মৃত্যুত পৰে তাৰো প্ৰধান কাৰণ পত্নীৰ মনত পতিৰ প্ৰতি থকা ভাৱটোৱে। একেদৰে কিন্তু বহু পুৰুষ জটিল বেমাৰৰ পৰা মুক্ত হৈ নতুনকৈ জীৱনো পায় বিবাহৰ পিছতে। যিদৰে ভগৱানক ভাৱৰ দ্বাৰা পাব পাৰি, এগৰাকী নাৰীয়েও নিজৰ স্বামীক ভাৱৰ দ্বাৰাই চিৰকাল নিজৰ কাষত জীয়াই ৰাখিব পাৰে। নম্বৰ 2, ৰঙা ৰংটোৱে ডিভাইন ফেমিনিন এনাৰ্জি অৰ্থাৎ মা শক্তিক প্ৰতিনিধিত্ব কৰে। গতিকে শিৰত শ্ৰদ্ধাৰে সেন্দুৰ লোৱা মানে এগৰাকী নাৰীয়ে নিজৰ মাজত মা পাৰ্বতীৰ শক্তিক জগোৱা। আই ভাগৱতীক যেতিয়া এগৰাকী বিবাহিতা নাৰীয়ে নিজৰ শৰীৰৰ আটাইতকৈ উচ্চ স্থানত স্থাপন কৰে পবিত্ৰ ভাৱেৰে, সেইগৰাকী নাৰী যিখন ঘৰতে থাকিব তাত ধন, সোণ, সৌভাগ্য আৰু সম্পদ উভৈ নদী হৈ পৰিব। দৰিদ্ৰতা চিৰকালৰ বাবে নাইকিয়া হৈ যাব। এজন পুৰুষে ডেকা কালত ঢেৰ কিবা কিবি কৰে জীৱনটো ভালদৰে ছেটেল কৰোঁ বুলি। বহুতে কোনোমতে জীয়াই থাকিব পাৰেহে অশেষ কষ্টৰ পিছতো, কিন্তু বিবাহৰ লগে লগে য'তেই হাত দিয়ে তাতেই আকাশ চোৱাকে সফল হয়। ইয়াৰ কাৰণো পত্নীয়ে শিৰত পিন্ধা সেন্দুৰখিনিয়ে। কাৰোবাৰ ক্ষেত্ৰত কিন্তু ওলোটাটো হয় সেই সেন্দুৰখিনিৰ প্ৰভাৱৰ বাবে। নম্বৰ 3, পাৰ্বতী কথাত উল্লেখ অনুসৰি মা পাৰ্বতীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে শিৰত সেন্দুৰ লৈছিল, তেতিয়া প্ৰভু মহাদেৱে চাই হাঁহিছিল আৰু আশীৰ্বাদ দিছিল যে যিসকল বিবাহিতা নাৰীয়ে পবিত্ৰ অন্তঃকৰণেৰে শিৰত সেন্দুৰ ল'ব তেওঁ সৌভাগ্যৰে অলংকৃত হ'ব। স্কন্ধ পুৰাণত উল্লেখ কৰা অনুসৰিও পবিত্ৰ ভাৱেৰে শিৰত সেন্দুৰ লোৱা এগৰাকী বিবাহিতা নাৰীয়ে পতিৰ আয়ুস বৃদ্ধি কৰাৰ লগতে তেখেতৰ কৰ্ম সফলতাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ গুণ আৰু পৰিস্থিতি সন্মোহন কৰি আনিব পাৰে। ইতিহাসে আমাক জীৱনৰ শিক্ষা দিছে আৰু ইতিহাসৰ পৰা বিচ্ছিন্ন হৈহে আমি ধ্বংসমুখী বাট এটাৰে আগবাঢ়িছোঁ। নম্বৰ 4, উৰ্জাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এগৰাকী নাৰীয়ে সেন্দুৰ শিৰত পিন্ধে যাৰ ঠিক তলতে থাৰ্ড আই অৰ্থাৎ আজ্ঞা চক্ৰ আছে আৰু ওপৰত সহস্ৰাৰে আছে। এই জোনটো হাইলি চেঞ্চিটিভ হয়, কাৰণ এজন সাধুৱে কোনোবা এজন ব্যক্তিৰ সেই ঠাইত হাত থলে সেই ব্যক্তিজনৰ সকলো পাপ নষ্ট হৈ তেওঁ এটা নতুন জীৱন পায়। আৰু এজন অসৎ প্ৰবৃত্তিৰ তান্ত্ৰিকে যদি তাত হাত থয় আপোনাৰ সৌভাগ্য আৰু পুণ্য সকলোবোৰ আপোনাৰ পৰা কাঢ়ি লৈ যাবও পাৰে। মানে সেই ঠাইটোৱে হৈছে এজন ব্যক্তিক নিয়ন্ত্ৰণ কৰা প্ৰধান উৰ্জা কেন্দ্ৰ। গতিকে তাত সেন্দুৰ ল'লে ধৰ্মীয় সজাগতা বাঢ়ে, মন শান্ত হৈ থাকে, একাগ্ৰতা বাঢ়ে আৰু শৰীৰত পজিটিভ এনাৰ্জিয়ে ভৰি পৰে। আগতে সেন্দুৰ প্ৰস্তুত কৰা হৈছিল হালধি, চূণ আৰু মাৰ্কিউৰীৰ দ্বাৰা। হালধি আৰু চূণে শৰীৰত ডিটক্সিফিকেশ্যনৰ কাম কৰিছিল আৰু মাৰ্কিউৰীয়ে তেজৰ প্ৰবাহ ইম্প্ৰুভ কৰিছিল আৰু ষ্ট্ৰেছ নাইকিয়া কৰিছিল। গতিকে স্বাভাৱিকতে মহিলাসকলো বেছি দিন জীয়াই আছিল আজিৰ তুলনাত। নম্বৰ 5, সনাতন ধৰ্মত এজন ব্যক্তিৰ দৈনন্দিন কাম কাজ একোটা নিত্য অনুষ্ঠান স্বৰূপ আছিল, যাৰ দ্বাৰা আত্ম উত্তৰণ হৈছিল। এগৰাকী বিবাহিতা নাৰীৰ ক্ষেত্ৰতো পুৱা স্নান কৰি আহি সেন্দুৰ লোৱাটো নিত্য অনুষ্ঠান ৰূপে আখ্যা দিয়া হয়, যিয়ে তেওঁৰ প্ৰতিব্ৰতা ধৰ্মক ৰিপ্ৰেজেণ্ট কৰে। সেন্দুৰ লোৱাটো ভাত শাক খোৱাৰ দৰে সাধাৰণ কাম নাছিল। পূৰ্বতে ডিচিপ্লিন মেইনটেইন কৰি ভক্তিভাৱে নিজৰ স্বামীৰ প্ৰতি থকা দায়িত্বক নিষ্ঠাৰে আৰু গৌৰৱেৰে সেন্দুৰৰ দ্বাৰা সমাজত ৰিপ্ৰেজেণ্ট কৰিছিল। মুখেৰে এটা বাক্যও নোকোৱাকৈ সন্মুখত থকা যিকোনো ব্যক্তি বা পৰিস্থিতিক চম্ভালিব পৰা শক্তিটো আজিও শিৰত সেন্দুৰ পিন্ধা প্ৰতিব্ৰতা নাৰী এগৰাকীৰ আছে। আৰু এতিয়া মই প্ৰতিব্ৰতা নাৰীসকলৰ বাবে সপোন পূৰণৰ এটা বিশেষ উপায় শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। যিসকল প্ৰতিব্ৰতা নাৰীৰ কিবা বিশেষ আশা বা সপোন আছে তেওঁলোকে 9 দিন সদায় গা ধুই উঠি নিষ্ঠা আৰু পবিত্ৰ অন্তঃকৰণেৰে শিৰত সেন্দুৰ লোৱাৰ সময়ত মা পাৰ্বতীক আপোনাৰ সপোনটোৰ বিষয়ে কৈ তেওঁ শ্ৰীচৰণত সেই সপোনটো সমৰ্পণ কৰি পূৰণ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু চাব খুব সোনকালেই সেই সপোনটো আপোনাৰ পূৰণ হৈ গৈছে। মনত ৰাখিব যে এই প্ৰক্ৰিয়াটো কেৱল প্ৰতিব্ৰতা নাৰীৰ ক্ষেত্ৰতহে কাম কৰিব।